Hi guys, welcome to my channel Himatri Prasani Vlogs or another daily vlog le moi Himatri apnalok সকলোকে পুনৰবাৰ স্বাগতম জনালো আশা কৰো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ নটিফিকেশন আপোনালোকে পোন প্ৰথমে লাভ কৰে আৰু যিসকল সাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ ধন্যবাদ জনাইছো আৰু যিসকলে নাই কৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখি আজিৰ ভিডিঅটো আৰম্ভ কৰিছো মোৰ ভিউৱাৰ্ছৰ ভিতৰত কোনে কোনে ভোট দিলে কমেন্ট কৰি জনাব কোনোবা হয়তো ভোটত নাম নথকা কমবয়সীয়া মানুহ থাকিব পাৰে নিশ্চয় তেওঁলোকৰো আহিব আসলতে ভোট দিয়াটো এটা এক্সাইটমেন্ট নহয় জানো সবেই নিজৰ নিজৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰি এখন সুস্থিৰ সরকার সকলে বিচাৰে গতিকে ময়ো মোৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিলো ভোট দিলো নিজৰ মন পছন্দৰ প্ৰাৰ্থী কোন জিকে আমাৰ কোনো তাত কবলগীয়া নাই জুনে জিকক এখন সুস্থিৰ সরকার যাতে গঠন হয় দেশখন যাতে সুপৰিকল্পিতভাৱে পৰিচালিত হয় তাৰে কামনা কৰিছো আৰু কালি আছিলে ভোট গতিকে মোৰ ঘৰৰ ওচৰতে ভোট কেন্দ্ৰটো এক উদুলি মুদুলি পৰিৱেশ সকলোৱে আহি পূজা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ অকন কেপচাৰ কৰি ৰাখিলো গতিকে আজি আপোনালোকৰ বাবে মোৰ ভিডিঅ'ত তাকো সংগঠন কৰি দিছো আৰু এতিয়া ওলাই মেলি আছো আছে এখন তুলনি দিয়া তালৈও যাম ভিডিঅ' কৰিব পাৰো আৰু চাম বাৰু কিন্তু আহকচোন তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে ইয়াই খেলি আছে সকলোকে সুযোগতে ফাকুৱাৰো শুভেচ্ছা জ্ঞাপন কৰিছো যিহেতু আজি আৰু কাইলৈ 2 দিন ফাকুৱা সকলোৱে ৰঙৰ উৎসৱ ফাকুৱা নিজে নিজে ভালদৰে উদযাপন কৰিব আৰু আমাৰ হিয়া এবাৰ ফাকুৱা খেলিলে খেলি মেলি গা পা ধুই আজৰি হৈছে আৰু ইয়া বহি আছে আমাৰ গুডু ধুনীয়াকে বহা আকৌ এয়া গুডু বহি আছে হিও খেলিলেহি গুডুৰ বাইকেও খেলিলেহি আমাৰ হিয়া ফাকুৱা খেলি কেনেকুৱা লাগিলে ধুনীয়া লাগিলে আকৌ খেলিবা নে কাইলৈ খেলিবা দেই আকচোন তেতিয়াহ'লে মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আমি সপৰিয়ালে আহিছো ন ভোট দিবলৈ কাক দিম কি মাহ নে গুগলি মাস্ক নহলে আমি আহি আছো আমাৰ চেণ্টাৰত ভোট দিবলৈ ভাবিলো আপোনালোকৰ বাবে ভিডিঅ' অকন কৰি ৰাখো বাইদেউ দিলে কেনে এখন হৈছে আমাৰ ভোটৰ কেন্দ্ৰ হাতীগড় সবেনী বিদ্যালয় আমি পঢ়া স্কুলখন দিলেগে হে গাইজ ইলেকশ্যনৰ বতাহ যিহেতু গতিকে ময়ো ভোট দিছোঁ আৰু আপোনালোকৰ বাবে মইনো কেনেকৈ ভোট দিলোঁ তাৰ এখন ভিডিঅ' কৰি ৰাখিছোঁ মোৰ স্থানীয় জেগাত মোৰ নিজৰ পঢ়া স্কুলখনতে আমাৰ ভোট কেন্দ্ৰ পৰে তাতে খুব উৎসাহেৰে গৈ ভোট দিলোঁ কোন জিকে কোন হাৰে তাৰ কথা নাই কিন্তু নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিলোঁ আৰু আপোনালোকৰ বাবেও ভিডিঅ'খন আগবঢ়াই ভিউৱাৰসকল যিহেতু মোৰ ঘৰৰ সন্মুখতে ভোট কেন্দ্ৰটো গতিকে মই দেখি অহাৰ পৰা এক পূজা সদৃশ পৰিৱেশৰ সৃষ্টি হয় সকলোবিলাক মানুহ এক উল্লাস আৰু উৎসাহেৰে ভোট দিবলৈ আহে ময়ো যিহেতু আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ গতিকে ভাবিলোঁ এই মুহূৰ্তবিলাক কেপচাৰ কৰি ৰাখোঁ কৈছোঁ এটা বিশেষ কথা যে মই কোনো ৰাজনৈতিক দলক মোৰ ভিডিঅ'ৰ জৰিয়তে প্ৰাধান্য দিব খোজা নাই মাত্ৰ এই মুহূৰ্তবিলাকহে কেপচাৰ কৰিছোঁ আমাৰ বাইদেউ গৈ আছে উঠাই দিছো আকৌ দেই ভোট দিবলৈ আহি মই লাইনত ৰৈ আছোঁ যিহেতু মোৰ ভইচটো স্পষ্ট নহৈছে তাত গতিকে ভইচ অভাৰ কৰিছোঁ দেখিছে নাই কিমান মানুহ সকলো আহিছে ভোট দিবলৈ নিজৰ নিজৰ মন পচন্দৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ যাতে এখন সুস্থিৰ চৰকাৰ লাভ কৰে সকলোৱে তাৰ আশাৰে এয়া মই ভোট দি আহি গ'লোঁ ভোট কেন্দ্ৰৰ পৰা আহি থাকোঁতে আমাৰ সন্মুখতে এয়া মানুহবিলাক কেনেদৰে ভাগ ভাগকৈ নিজৰ নিজৰ প্ৰাৰ্থীৰ জেগাত কিবা অফিচৰ নিচিনাকৈ পাতি বহিছে ময়ো এয়া আমাৰ ওচৰৰে খুৰীহঁতক দেখা পাই সোমাই বোলো ভিডিঅ'খনকে কৰি পৰিৱেশটো কেপচাৰ কৰি ৰাখোঁ কেনেকুৱা পালে জনাব চাই
কেনেকুৱা খানিব ভূত লাগিছে ইহঁতক ভূত লাগিছে বিলাকো অকণ খানি মোক খাই দে অকণ মোক খাই দে আমাৰ ধুনু বাইদেউ গুগলি ইহঁতক খানা আকৌ তুমি গোটেই চুলিয়ে তুলিয়ে খানা ইহঁতক তুমি ইহঁতক চুলিয়ে তুলিয়ে খানা খানা মোক খানা দি দিয়া বাবা ধুনু লাগিছে দেই চাবা হাত ভৰি চবতে খানিব বেছিকে নাখানিবি লেপি লেপি ঠেত নাচ এতিয়া ওচৰতে আছিলে এখন তুলনি বিয়ালৈ গৈছিলোঁ সেয়া কনাই লোৱা পৰ্ব মানে চাৰিদিনীয়া গা ধোৱা দিনাই কনাই খুলি পেলালে দি অকণমান কেপচাৰ কৰি আনিলোঁ এয়া হৈছে আমাৰ অসমীয়াৰ এইবিলাক তুলনি বিয়াৰ ৰীতি নীতিবিলাক ভালকৈ দেখুৱাব পৰা নাই যিকণ পাৰোঁ সেইকণকে কেপচাৰ কৰি ৰাখিলোঁ গৈ ভালো লাগিলে গতিকে চাই থাকিবচোন ভিডিঅ'টো গাইছ এতিয়া বিয়াৰ পৰা আহিলোগে লগত আনিছোঁ ইয়াৰ প্ৰসাদ ঘৰ পাই গ'লোহি হাই ভিউৱাৰসকল দিনটো এয়া কাম বনত লাগি গ'লোঁ দেখিছেই নহয় পিছফালে কাপোৰ কানি মেলি এতিয়া ভাত ৰান্ধিবলৈ আছে ভাত পানী ৰান্ধি লওঁ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ শেষ কৰি লওঁ ভিডিঅ'টো আছিলে কালিয়ে ৰেকৰ্ডিং কৰা ভিডিঅ'টো কালি ৰেকৰ্ডিং কৰি আজি আপোনালোকৰ বাবে আপলোড কৰিছোঁ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই